পোহৰলৈ আহিছে নম্ৰতা কাণ্ডৰ নন তথ্য কিছু খণ্ডতেই সাপোলাত ফাদিল হৈছে মৃগাংক প্ৰজ্ঞাৰ ব্যৱসায়িক তথ্য আৰক্ষীৰ অভিযানত ওলাইছে মৃগাংক প্ৰজ্ঞাৰ ৰঙীন বেহাৰ বজাৰ মৃগাংক প্ৰজ্ঞাই চলাইছে অবৈধ বেহা ফোন কলতে গ্ৰাহকে লাভ কৰে নন সুবিধা অবৈধৰ ছত্ৰছায়াত অবৈধ বেহাৰ জাল নম্ৰতা বৰাৰ ঘটনাই লৈছে এতিয়া নতুন মোড় এফালে আৰক্ষীয়ে নম্ৰতাৰ অভিযান অব্যাহত ৰাখিছে আনফালে নম্ৰতাৰ বন্ধুসকলৰ অভিযান অব্যাহত আছে আৰক্ষীয়ে এবাৰ উদ্ধাৰ কৰিছে নেহা এপাৰ্টমেণ্টৰ পৰা নম্ৰতা বৰাৰ মোবাইল ফোন অৰ্থাৎ এৰি থৈ যোৱা আইফোন উদ্ধাৰ কৰিছে আৰক্ষী আৰু আনফালে আৰক্ষীৰ তদন্তত ওলাইছে মৃগাংক আৰু প্ৰজ্ঞাৰ নন কিছু তথ্য ক'ত কেনেদৰে ব্যৱসায় কৰে মৃগাংক প্ৰজ্ঞাই দুয়োৰে চলাই হোমষ্টে ব্যৱসায় দুয়োৰে কৰে অবৈধ বেহা মৃগাংক প্ৰজ্ঞাৰ হোমষ্টে শিপাইছিল যোৰহাট দিল্লী গোৱালৈকে গ্ৰাহকক যোগান ধৰিছিল সকলো ধৰণৰ সুবিধা ফেচবুক ইনষ্টাগ্ৰামত খুলি লৈছিল ব্যৱসায়ৰ বাবে একোটাকৈ পেজ যাৰ নাম ৰাখিছিল ডিজায়াৰ ষ্ট্ৰেছ দুয়োৰে দি ৰাখিছিল নিজৰ যোগাযোগৰ নম্বৰ আৰু গ্ৰাহকে যোগাযোগ কৰিছিল সেই অনলাইন মাধ্যমেৰে আৰু তথ্যমতে দুয়োৰে এই ব্যৱসায়ত সহায় কৰিছিল বিধায়কৰ পুত্ৰই